Welcome to PS World. Please subscribe our channel if you like the video. শ্রী শ্রী মাধবদেৱৰ তিথিৰ দিনাই ধৰ্মীয় সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন হয় এইখন শংকৰ ৰাজনৰ দেশ ধৰ্মীয় একতা আমাৰ মূল মন্ত্ৰ শ্যাম বন্ধু বিনে জীৱ পুনৰ এই সাতাম পুৰুষীয়া ধৰ্মীয় সম্প্ৰীতিৰ নিদৰ্শন তুলি ধৰিলে টিকাপুৰৰ একাংশ ইছলাম ধৰ্মাৱলম্বী ৰাইজে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথিৰ সৈতে সংগতি ৰাখি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ অহা সহস্ৰাধিক ভকত বৈষ্ণৱক একো গিলাচকৈ শীতল পানীয় তুলি ধৰে ইছলাম ধৰ্মাৱলম্বী ৰাইজে নামঘৰলৈ অহা ভকত বৈষ্ণৱক যাত্ৰাপথত শীতল পানীয় হাতত তুলি ধৰ্মীয় সম্প্ৰীতিৰ নিদৰ্শন তুলি ধৰিলে এইসকল লোকে কিতাপৰ বৰহুলা মুছলিম যুৱ মঞ্চ বৰহুলা মছজিদ জামাত চেৰেলি পথাৰ চাহ মিলন যুৱ সংঘ আমচুৰ স্থানীয় গোটৰ বহু সংখ্যক কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজে পুৱাৰে পৰা ঐক্যবদ্ধভাৱে বৰহুলাৰ ৰাজপথত সমবেত হৈ অঞ্চলটোৰ মাজেৰে আঠখেলীয়া নামঘৰলৈ অহা যোৱা কৰা পথত ভকত বৈষ্ণৱৰ হাতত এনেদৰে তুলি ধৰিলে একো গিলাচ শীতল পানীয় এই দৃশ্য আছিল অতি আকৰ্ষণীয় আমি সবত খাই গৈছো এতিয়া খাইছো আৰু পৰিৱেশটো আমি খুব ভাল পালো আৰু আমাৰ বোধ হয় আজি একেবাৰে দূৰৰ পৰা অহাৰ পিছত আমাৰ গাড়ীখনে নেকি যিহেতু আমি কাকপথাৰৰ পৰা আহিছো 6 ঘণ্টা লাগিছে আমি আগত ভবা নাছিলো কিন্তু আজি দেখি আমি খুব ভাল পাইছো মই যাওঁতে কৈছো থেংক ইউ তোমালোকে ভাল কাম কৰিছা বিগত বছৰটো এনেদৰে নামঘৰলৈ অহা যোৱা কৰা ভকত বৈষ্ণৱক এগিলাচ পানী আৰু চৰবতেৰে আপ্যায়িত কৰি আহিছে অঞ্চলবাসীয়ে কিতাপৰ বৰহুলাৰ মুছলিম সমাজে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া কৰাৰ উদ্দেশ্যে এনেদৰে তুলি ধৰিছে ব্যতিক্ৰমী নিদৰ্শন অনৈক্যৰ মাজত ঐক্য যিটো ভাল লগা ডাঙৰ আপোনালোকে ভাল পদক্ষেপে লৈছে ধৰক শংকৰ ৰাজনৰ দেশ এই দেশত সমিল মিলে সম্প্ৰীতিৰে একত্ৰিত হৈ আমি একেখন অসমৰ একেখন আশাগৰ তলত সকলোৱে বসবাস কৰি আহিছো আৰু এই আদৰ্শ আমাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান পীৰ চাহাবে দি থৈ গৈছিল আৰু আমি এই আদৰ্শকে হাতৰ আগত ৰাখি আমি এই পদক্ষেপ লৈ আমি সকলো অসমবাসীলৈ শান্তি আৰু সম্প্ৰীতিৰ শুভেচ্ছা জ্ঞাপন কৰিলো একাংশ দুষ্কৃতিকাৰীয়ে অসহিষ্ণুতা আৰু ধৰ্মীয় বিভেদৰ বীজ সিঁচাৰ অপচেষ্টা কৰাৰ সময়তে বৰহুলাবাসীয়ে তুলি ধৰিছে অপূৰ্ব নিদৰ্শন